নমস্কাৰ এভৰিৱান, মই অন্যতা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সেয়া ভিডিঅ' ক্লিপ ৰাখি থৈ দিছিলোঁ মই 8 মে'ৰ দিনাখনেই, কিন্তু কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। আজি হৈছে 11 মে'। আজি হৈছে সকলোৱে হয়তো জানেই চাগে, আজি হৈছে মাতৃ দিৱস মানে মাদাৰ্ছ ডে'। এইখিনিতে মই ক'ব বিচাৰোঁ যে মা আমাৰ বাবে ভগৱানৰ স্বৰূপ, কিয়নো তেওঁৰ অবিহনে এই পৃথিৱীত আমাৰ কোনোৱে নাই, কিয়নো তেওঁৱে আমাক এই পৃথিৱীলৈ আনিছে। আজি আমি নিজৰ ভৰিত নিজে থিয় দিব পৰা হৈছোঁ একমাত্ৰ মোৰ মাৰ বাবেই। তেওঁ যিখিনি আমাক শিক্ষা বা আদৰ্শ দিছিলে, তেওঁৰ বাবেই আজি আমি বহুখিনি আগুৱাই যাব পাৰিছোঁ, আৰু আগলৈ যাতে তেনেকৈ আমাক সাহস দি যাওক। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁক যেন সদায় ভগৱানে ভালে কুশলে ৰাখক, আৰু আগলৈ যাতে আমাক তেনেধৰণেই সাহস বা উৎসাহ দি যাওক। তেওঁক যেন আমাৰ মাজতে সদায় ৰাখক। মাৰ বাবে আমাৰ এইখন জীৱনত আৰু একোৱেই নাই, মই আগতেও কৈছোঁ। হেপী মাদাৰ্ছ ডে মা। আমি আহি প্ৰায় বহুখিনি ৰাস্তা পাৰ হ'লোৱেই। আমি এতিয়া অলপমান পিছতে মোৰ মা ঘৰত পামহি। এয়া হৈছে আমাৰ ওচৰতে থকা হাংমা চক। ইয়াতে অকণমান মিঠাই লৈ আকৌ আমি মাৰ ঘৰলৈ গৈ থাকিম। এয়া আকৌ আহি আমি পালোহি আমাৰ গাঁৱলীয়া ৰাস্তাটো। যিহেতু আমি আহোঁতে সন্ধিয়াই হৈছিলে, গৰু ছাগলীবোৰ আনিবলৈ হ'লেই। আমি আহিয়েই নদীলৈকে আহিলোঁ, আমাৰ ওচৰতে থকা ভোলা নদীলৈ। ইয়াতে মায়ে হেনো কৰা পাতিছিলে, তো কৰা পাতাৰ মাছ কিমাননো পালে বুলি আমিও চাবলৈ আহিলোঁ। মায়ে হেনো আমি আহিম বুলি কোৱাৰ কাৰণে কৰা কেইটামান পাতি থ'লে, যিহেতু তেওঁলোকে আহিলে মাছ কেইটামান নিব পাৰিব বুলি। ইমান ধুনীয়া ধুনীয়া মাছ পায়, এয়া চাওচোন, দুইটাই ইমান ফূৰ্তি। এয়া হৈছে আমাৰ নদীৰ মাছ, কি ধুনীয়া ফ্ৰেছ মাছ। আমি এতিয়া নদীৰ পৰা আহি আছোঁ। যিহেতু সন্ধিয়া হৈছে, মায়ে কৈছে আৰু কৰা নাপাতো বুলি, মায়ে গোটেইখিনিকে উঠাই আনিলে কৰা। আহি আকৌ আমি এফালে আহি আছোঁ এতিয়া বৰ্তমান। এয়া হৈছে আমাৰ ঘৰৰে তামোল বেৰ, আমিতো বেৰেই বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন। এয়া দেখিছানে, সি মই নগ'লে নাযায়েই, মোৰ পিছে পিছে গৈ আছে। এয়া হৈছে কঁঠাল। আজিৰ মোৰ ব্লগটো ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।